গতিকে আজি মোৰ কাৰণে সৌভাগ্য যে এই সভাত আহি ছাত্ৰ ছাত্ৰীসকলৰ যিটো অৰ্হতা, দেয়াৰ টেলেণ্ট, দেয়াৰ কেপাচিটি তেওঁলোকে যে প্ৰকাশ কৰিলে, এক্সপ্ৰেছ কৰিলে, সঁচাকৈ ভাল লাগিছে। আৰু মেইনলি আজিৰ এই গোটেই কাৰ্যসূচীৰ উদ্দেশ্যটো হ'ল আজাদী কা অমৃত মহোৎসৱ। স্বাধীনতা পোৱাৰ পিছত 75 ইয়াৰ্ছ হৈ গ'ল স্বাধীনতা পোৱা। গতিকে আৰু 25 ইয়াৰ্ছ প্লাছ হ'লে 2047 তথা ভাৰতখন স্বাধীন হোৱাৰ 100 বছৰ সম্পূৰ্ণ হ'ব। আৰু এই লক্ষ্যৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ চিন্তা কৰিছে যে এই 25 বছৰত ডিউৰিং দিছ 25 ইয়াৰ্ছ অমৃতকাল, তাৰমানে জানে অলপ আগতে কেইজনমান ছাত্ৰ ছাত্ৰীয়ে যে টপিক পাইছে আত্মনিৰ্ভৰ ভাৰত। হোৱাট ইজ আত্মনিৰ্ভৰ ভাৰত? হোৱাট ইজ বেটি বচাও বেটি পঢ়াও? ষ্টাৰ্ট আপ ইণ্ডিয়া, হোৱাট ইজ ষ্টাৰ্ট আপ ইণ্ডিয়া? তাৰমানে সকলোকে সামৰি লৈ তথা ক'বলৈ গ'লে ভাৰতবৰ্ষত কম্পেয়াৰিং টু আদাৰ কাউণ্ট্ৰি, মানে ভাৰতৰ এতিয়া পলিটিকেল যিটো পৰিৱেশ, এই পৰিৱেশ চাই যে ভাৰতবৰ্ষৰ কেনেকৈ সেল্ফ ৰিলায়েন্স হ'ব পাৰিব, আত্মনিৰ্ভৰ, নিজে নিজৰ ভৰিৰ ওপৰত কেনেকৈ থিয় দিব পাৰিব। কেইজনমান ছাত্ৰ ছাত্ৰীসকলে ভাল কথা কৈছে। এতিয়া চাওক, বৰ্তমানলৈকে গোটেই বিশ্বত আফটাৰ কৰোনা ভাইৰাছ COVID-19 most of the country the economic system has been collapsed. প্ৰায় চুৰমাৰ হৈ গৈছে অৰ্থনৈতিক ব্যৱস্থা। কিন্তু তেনে ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আমাৰ ভাৰতবৰ্ষত তেখেতৰ চেষ্টাত, তেখেতৰ সবল নেতৃত্বত আজি ভাৰতবৰ্ষক কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। Perhaps you know, আজি বিশ্বত ভাৰতবৰ্ষৰ GDP গ্ৰথটো কোনটো পজিশ্যনত আছে? ইনফেক্ট ইট ইজ ইন 4th number, 4 নম্বৰত আছে। ইকনমি ফাষ্ট গ্ৰয়িং মানে ইকনমিটো হৈছে ইণ্ডিয়া, ভাৰতবৰ্ষ। গতিকে এই 25 বছৰত বিশেষকৈ যুৱসকল, ইউথসকলে এই 25 বছৰত, এই 25 ইয়াৰত নিজৰ টেলেণ্ট, নিজৰ কেপাচিটি, ৱে অফ থিংকিং, ৱে অফ ডুইং, আৰু আমাৰ ৰুৰেল ইকনমি কেনেকৈ গ্ৰোথ আনিব পাৰিব, সেই চিন্তাৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাম কৰি আগুৱাই গৈ আছে। আৰু স্পেচিয়েলি আজি এই যুৱ উৎসৱ হয় জানো গাঁৱতে, স্পেচিয়েলি ৰুৰেল এলেকাৰ পৰা, ৰুৰেল এৰিয়াৰ পৰা আছে বহুতো টেলেণ্ট। উই কেন টেক এক্সাম্পল, সীমা দাসটো কোনোবা IAS অফিচাৰৰ ছোৱালীটো নহয়, এণ্ড চি ইজ নট ফ্ৰম দ্য দিল্লী মেট্ৰ' চিটি অৰ কলকাতা অৰ দিছপুৰ অৰ গুৱাহাটী, তেওঁতো এই ওচৰৰ গাঁৱৰ ছোৱালী। কিন্তু আজি গোটেই বিশ্বত নাম হ'ল হু ইজ সীমা দাস।
এনেধৰণৰ বহুতো টেলেণ্ট অসমত লুকাই আছে, মানে চুপা ৰস্তম इसको निकालना है, এইটো লৈ আনিব লাগিব, দেখুৱাব লাগিব। আৰু এই দায়িত্বটো যে আজি নেহেৰু যুৱ কেন্দ্ৰ কমিটিয়ে লৈছে, মই সঁচাকৈ ধন্যবাদ দিছোঁ। বহুতো টেলেণ্ট আছে, বিকজ future lies on this student only, and the country depend on student. ভৱিষ্যত আমাৰ যুৱ ভৱিষ্যত প্ৰজন্মৰ ওপৰতে নিৰ্ভৰ কৰিব। স্পেচিয়েলি এই যুৱ উৎসৱটোৰ মই জনাত, ইফ আই এম নট ৰং, ক্ৰীড়াৰ দিশত স্পেচিয়েলি স্পৰ্ট দিশত প্ৰাধান্য দিয়া হৈছে। আৰু চাওক, এণ্ড উই কেন চি দ্য ৰেজাল্ট। অলিম্পিকত কিমান গেম আমি মেডেল পাইছে ভাৰত নাই, এইটোৱে ৰেজাল্ট। যে 2015 নে 16 এইটো কিবা